অৰুণোদয় আঁচনিৰ কাৰণে আপুনি যদি নতুনকৈ ফৰ্ম ফিল আপ কৰিব বিচাৰিছে 3.0 যিটো নেকি স্কিম আৰু লগতে যদি আপুনি এজন পুৰণা হিতাধিকাৰী হয় ইতিমধ্যে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো চাওক। এই আঁচনিখনৰ কাৰণে নতুন হিতাধিকাৰী আৰু পুৰণা হিতাধিকাৰী সকলোৱে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফৰ্মখন কেতিয়া লাভ কৰিব সেই বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ কাৰণে ফৰ্ম কেতিয়া লাভ কৰিব। চাওক, এই ফৰ্মসমূহ আপোনালোকে লাভ কৰিব অহা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব আৰু এই ফৰ্মসমূহ আপোনালোকে নতুন হিতাধিকাৰী আৰু পুৰণা হিতাধিকাৰী সকলোৱে ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে পুৰণা হিতাধিকাৰীসকলে কিয় এই ফৰ্মখন ফিল আপ কৰিব লাগিব। চাওক, এই ফৰ্মখন এই কাৰণে ফিল আপ কৰিব লাগিব যে বহু হিতাধিকাৰী বৰ্তমানলৈকে ইলিগেল হিচাপত এই আঁচনিখন লাভ কৰি আছে, অৰ্থাৎ ভুৱা ডকুমেণ্টেৰে লাভ কৰি আছে। যিসকলৰ নেকি ৰেচন কাৰ্ড নাই, আধাৰ কাৰ্ড লিংক নাই, তেখেতসকলেও লাভ কৰি আছে। আৰু লগতে বহু হিতাধিকাৰীৰ ঘৰত চাৰিচকীয়া বাহন হৈছে আৰু ডাঙৰ ডাঙৰ বিজনেছ হৈছে, যিটো নেকি 2 লাখ টকাতকৈ বেছি ইনকাম কৰে বছৰি। তেখেতসকলেও এই আঁচনিখনৰ কাৰণে এতিয়া বঞ্চিত হ'ব। কাৰণ কিয়, আগতে তেখেতসকলৰ এইসমূহ নাছিলে কাৰণে তেখেতসকলে এই সুবিধাৰ পৰা লাভ কৰি আছিলে। আৰু এতিয়া যেতিয়া নতুন ফৰ্মখন ফিল আপ কৰিব তেতিয়া সকলোৰে যিটো নেকি বছৰি ইনকাম সেয়া চিনাক্ত কৰা হ'ব। আৰু তেতিয়া যদি তেখেতসকলৰ 2 লাখ টকাতকৈ বেছি হয় ইনকাম বছৰি, তেনেহ'লে তেখেতসকলেও বাদ পৰিব। কাৰণ তেখেতসকলৰ বৰ্তমান চাৰিচকীয়া বাহন বা ডাঙৰ ডাঙৰ বিজনেছ আছে। সেইকাৰণে এই ফৰ্মখন সকলোৱে ফিল আপ কৰিব লাগিব। আৰু এই বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু কথা কৈছে, আপোনালোকক নিশ্চয় শুনাম। তো আপোনালোকে সেইখিনি শুনি লওকচোন পোনপ্ৰথমে। কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবা ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। তো নিশ্চয় আপোনালোকে গম পালে যে অৰুণোদয় আঁচনিখনৰ কাৰণে কিয় পুৰণা হিতাধিকাৰীসকলেও ফৰ্মখন ফিল আপ কৰিব লাগিব সেই বিষয়ে জানিলে নহয় জানো। আৰু এই 3.0 ফৰ্মখিনি আপোনালোকে 15 ছেপ্টেম্বৰত লাভ কৰিব, 15 ছেপ্টেম্বৰৰ পৰা। তো আপোনালোকে ভালদৰে ফিল আপ কৰিব। আৰু এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যিসকল নতুনকৈ ফিল আপ কৰিব তেখেতসকলৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, অৰ্থাৎ ডকুমেণ্ট প্ৰয়োজন হ'ব। আপোনালোকক অকণমান দেখুৱাইছোঁ, চাওক আপোনালোকে। অৰুণোদয় আঁচনি 3.0ৰ কাৰণে যিখিনি ডকুমেণ্ট প্ৰয়োজন হ'ব, চাওক ইয়াতে লিখা আছে আধাৰ কাৰ্ড, পান কাৰ্ড, ডমিচাইল চাৰ্টিফিকেট, আয়ৰ প্ৰমাণ পত্ৰ, বেংকৰ পাছবুক, মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো, এইখিনি ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব। তো আপোনালোকে এই ডকুমেণ্টখিনি যদি ৰেডি কৰি ৰাখিছে তেনেহ'লে আপোনাৰ ওচৰত যেতিয়া ফৰ্ম আহিব 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে ফৰ্মসমূহ লাভ কৰিব। আৰু আপোনালোকে সেই ফৰ্মসমূহত এই ডকুমেণ্টখিনি এটাচ কৰি দিলে আপোনালোকৰ ফৰ্মখনত ছাকচেছ হৈ যাব। আৰু আপোনালোকে যোগ্য বুলি বিবেচিত হ'ব চৰকাৰৰ তৰফৰ পৰা, তেতিয়া আপোনালোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব আৰু আপুনিও তেনেধৰণে এজন হিতাধিকাৰী হ'ব পাৰিব এই আঁচনিখনৰ। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ পৰা কিছু ইনফৰ্মেশ্যন পালে নহয় জানো। যদিহে ভাল পালে ভিডিঅ'টো চাই লাইক এটা কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিওঁ, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব নাপাৰিব। তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।